Tathall. নমস্কাৰ মই সুপ্ৰিয়া স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু বহুত দিন হ'ল যিহেতু সুবিধা পোৱা নাই যিহেতু লকডাউন চলি আছে মই ঘৰৰ ভিতৰতে আছিলোঁ বহুত দিন আৰু ওলাই মেলি যাবলৈ তেনেকৈ ক'তো নাছিলোঁ কলেজ স্কুলো বন্ধ বা গম পাইছে আৰু লকডাউনত কেনেকুৱা কি পৰিস্থিতি হৈছে তো অকণমান সুযোগ পোৱা কাৰণে মই বৰমা বৰ্তাহঁতৰ ঘৰলৈ আহিলোঁ আৰু ইয়াত দেখিছে পৰিৱেশটো কেনেকুৱা ধৰণে যে গাঁৱৰ এটা ধুনীয়া পৰিৱেশ তো ভাবিলোঁ আপোনালোককো দেখাওঁ গাঁৱৰ এনেকুৱা এটা ধুনীয়া পৰিৱেশ আমাৰ নিচিনাকৈ যোনে এনেকৈ চাৰিবেৰৰ মাজত সোমাই আছিলে ইমানকেইদিন তো মই অলপ সুযোগ পোৱাৰ কাৰণে ওলাই আহিলোঁ এতিয়া হয়তো বহুতেও পোৱা নাই এতিয়াও ঘৰৰ ভিতৰতে সোমাই আছে তো আহি একদম ভাল লাগি গৈছেগৈ তো চবফালে সেউজীয়া সেউজীয়া আৰু গাঁৱৰ পৰিৱেশ মানে এটা ধুনীয়া সুন্দৰ পৰিৱেশ আৰু এতিয়াতো ৰাতিপুৱা 5:30 বাজিছে মানে মই বহুত দেৰিকৈ উঠিছোঁ বুলি ক'ব লাগিব 5:30 আধা কাম হৈয়ে যায় মানুহৰ কোনোবাইতো এতিয়ালৈকে চাহে খালে মই ৰাস্তালৈ ওলাই যাওঁতে তো কি হয় যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম ঘৰৰ পৰিৱেশবোৰ কেনেকুৱা ইয়াত কিমানটা বজাত শুই উঠাটো চিঞৰ নিদিওঁ দেই মই 5:30 উঠা পাছতো দেৰি হৈছে তো আপোনালোকক মই ব'লক আজি একদম প্ৰায় দেখা যাওঁ আৰু কি হয় পিন্ধা
নামাৰিবা নাপায় ৰাখিব বলিয়া হৈ গৈছে আমাৰ মনৰ ৰাতিপুৱাই পঢ়িবলৈ পায় একদম মুখখন শুকাই গৈছে খালো বেটি খালো তাই ওপৰলৈ নেচায় ভিডিঅ'লৈ খুব লাজ কৰে কিন্তু নিজে পুৰা ফটো মাৰি থাকিব বৰা চাউলৰ জলপান দেখি লাগে খাওঁ গুৰ গাখীৰ লৈ এতিয়া আমি চেনি গাখীৰ লৈ খাইছোঁ দেই আপোনালোকে চাই থাকক ছটা মুনা হয় নাই বহুত টেষ্টি হ'ব বহুত ভাল লাগে আপু কেনে তালে উঠি গ'ল সৈটা ইয়ালৈ উঠি গ'ল ইয়াৰ পৰা গুচি গ'ল এয়া ঘৰৰ পুদিনা আৰু কেঁচা নগা ধুনীয়া আমাৰ ঘৰতে পাই ইয়াত বাহিৰত যাব নালাগে আৰু আমাৰ ঘৰত যেনেকৈ চব কিনি অনা হয় নহৰু কৰে কোৱা সঁচাকৈ নেকি আদা ঘৰৰ জলকীয়াও ঘৰৰ সঁচাকৈ নেকি তেনেকৈ তেতেলিও একদম পূৰা ঘৰৰে বেছি মানুহ নাই কাৰণে কম পৰিমাণেও বনাইছে আৰু এতিয়া 3টা মানুহ খাব গোন্ধত মন লাগিছে কেনেকুৱা টেষ্টি হ'ব খাবলৈ চব ঘৰৰ মাল মই আকৌ আদা মানে নহৈতে ইমান ডাঙৰ ফুটা দেখিছোঁ কিনি অনা নেকি পিঁয়াজো ঘৰৰ পিঁয়াজো বনাব চব ঘৰৰে আৰু বৰ বেলেগ ধনী মানুহ